নমস্কাৰ জেএছকে আছাম জিকে ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অসমীয়াত সকলো ধৰণৰ সাধাৰণ জ্ঞানৰ আপডেট পাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো টিপি দিয়ক। আমি আজি লৈ আহিছোঁ আপোনালোকলৈ বুলি যিকোনো পৰীক্ষাতে সহায়ক হোৱাকৈ অসম বুৰঞ্জীৰ ওপৰত কেইটামান চমু প্ৰশ্ন উত্তৰ। বলকচোন আমি প্ৰশ্ন উত্তৰকেইটাৰ মাজলৈ যাওঁ। আমাৰ আজিৰ প্ৰথম প্ৰশ্নটো হ'ল, আহোম ৰাজ্যত সংগীত পৰিচালনাৰ বাবে এজন বিষয়া নিযুক্তি দিয়া হৈছিল। সেই বিষয়াজনৰ নাম কি আছিল? ইন আহোম কিংডম এন অফিচাৰ ৱাজ এপইণ্টেড টু ডাইৰেক্টৰ অফ মিউজিক। হু ৱাজ হি? এনচাৰ গায়ন বৰুৱা। দৰং ৰাজবংশাৱলী নামৰ গ্ৰন্থখন কোনে ৰচনা কৰিছিল? হু ৱাজ ৰিটেন বাই দৰং ৰাজবংশাৱলী। দৰং ৰাজবংশাৱলী নামৰ গ্ৰন্থখন সূৰ্যসাদী দৈবজ্ঞই ৰচনা কৰিছিল। কাৰ দ্বাৰা আহোম ৰাজ্যত সোণৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হৈছিল? A regular gold currency was introduced in Ahom kingdom by এনচাৰ শিৱসিংহৰ দ্বাৰা আহোম ৰাজ্যত সোণৰ মুদ্ৰা প্ৰৱৰ্তন কৰা হৈছিল। মণিৰাম দেৱান আৰু পিয়লি বৰুৱাক ইংৰাজ চৰকাৰে কেতিয়া ফাঁচি দিছিল? When মণিৰাম দেৱান and পিয়লি বৰুৱা hanged by the British government. এনচাৰ 1858 চনৰ 26 ফেব্ৰুৱাৰী তাৰিখে। 1857 চনৰ চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতীয় বিদ্ৰোহীসকলে কাক ভাৰতৰ সম্ৰাট হিচাপে ঘোষণা কৰিছিল? Who was the proclaimed emperor of India by the Indian rebels during the Sepoy Mutiny of 1857? Answer মোগল সম্ৰাট বাহাদুৰ শাহ। আহোমসকল অসমলৈ কিমান চনত আহিছিল? In what year did the Ahom come the Assam? আহোমসকল 1228 চনত অসমলৈ আহিছিল। চুতীয়া ৰাজবংশৰ প্ৰতিষ্ঠা কেতিয়া আৰু কোনে কৰিছিল? When and whom was the Chutia dynasty founded? 1187 চনত বীৰ পালে। যোৰহাট টুকলাইৰ চাহ গৱেষণা কেন্দ্ৰ কিমান চনত স্থাপন হয়? In which year established the Tea Research Center at যোৰহাট টুকলাই? Answer যোৰহাট টুকলাইৰ চাহ গৱেষণা কেন্দ্ৰ 1900 চনত স্থাপন হয়। জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয় ছবিখনৰ নাম কি? What is the name of the second film directed by জ্যোতিপ্ৰসাদ আগৰৱাল? জ্যোতিপ্ৰসাদ আগৰৱালাই পৰিচালনা কৰা দ্বিতীয় ছবিখনৰ নাম হৈছে ইন্দ্ৰমালতী। প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? When was the first Muammar rebellion? Answer প্ৰথম মোৱামৰীয়া বিদ্ৰোহ 1769 চনত হৈছিল। মুছলমানসকলে প্ৰথম কামৰূপ আক্ৰমণ কৰাৰ সময়ত কামৰূপৰ ৰজা কোন আছিল? Who was the king of Kamrup when the Muslims first invaded it? Answer কামৰূপৰ ৰজা আছিল পৃথু। বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিল? Who was the founder of the Bormon dynasty? Answer পুষ্য বৰ্মন। কোচ ৰাজ্য কোনে প্ৰতিষ্ঠা কৰিছিল? Who founded the Koch kingdom? Answer কোচ ৰাজ্য বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিল। কিমান খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মন কামৰূপৰ ৰজা হৈছিল? In which year did ভাস্কৰ বৰ্মন become king of কামৰূপা? 594 খ্ৰীষ্টাব্দত।
অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট মুছলিম ইনভেডাৰ ইন আছাম? এনচাৰ, বখতিয়াৰ খিলজী আছিল অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী। ইতিহাসৰ কোন সময়ছোৱাত আহোম ৰাজ্যৰ উৎপত্তি হৈছিল? দ্য আহোম কিংডম অৰিজিনেটেড ইন হুইচ পিৰিয়ড অফ হিষ্ট্ৰী? এনচাৰ, ইতিহাসৰ মধ্যযুগৰ সময়ছোৱাত আহোম ৰাজ্যৰ উৎপত্তি হৈছিল। আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী ক'ত আছিল? Where was the first capital of Ahom Kingdom? Answer, আহোম ৰাজ্যৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথম আহোম শাসকজনৰ নাম কি? Who was the first Ahom ruler to officially accept Hinduism? হিন্দু ধৰ্মক আনুষ্ঠানিকভাৱে গ্ৰহণ কৰা প্ৰথম আহোম শাসকজন হ'ল জয়ধ্বজ সিংহ। ফুলগুৰিৰ কৃষক বিদ্ৰোহ কেতিয়া হৈছিল? When did the peasant uprising in ফুলগুৰি? Answer, 1861 চনৰ 17 ছেপ্টেম্বৰত। ভিডিঅ'টোৰ পৰা যদি আপুনি অলপো উপকৃত হৈছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব।